অ শুনো ও কালি ইণ্টাৰভিউ দিবা অলবি অ আই আজি শুনা চিৰা দি চাহ খাই আছো কিবা খোৱা যদি খাম দে অ মই তোক বাজাৰত যোৱাৰ কথা সোধা নাই তোক মই সুধছো ইণ্টাৰভিউত যাবি না তই ঘণ্টা কিবা ক'লি কিবা শুনা তই মুখৰ ভিতৰত কি ভৰাই আছা অলপমান শুনা পোৱাকে নকাকে জোৰকে এক লাইকে ক'লে কি হব ই এটা মস্ত কালা এ কি কে থাকিলি ইণ্টাৰভিউত যাবি না সুধছো কাণ খান অলপ খচত দি শুন ইও এটা অধম কালা বেবে কবা লাগে কিবা ক'লি কিবা এটা শুনে মই কৈ আছো তাক ইণ্টাৰভিউৰ কথা সি সুধে মোক আৰু বাজাৰত যোৱাৰ কথা ইণ্টাৰভিউত যাবি না তাকে কও অ ইণ্টাৰভিউত যোৱাৰ কথা সুধছে যাম দে এনকে কবা লাগে মুখৰ ভিতৰত টেকা বকি থাকা অ কালি পুৱা সোনকালে ওলাই আহিবি মোৰ গাড়ীত যাম যো দে ইণ্টাৰভিউত যাম দেচোন ইৰে কিহত যাবি ঘূৰি অ পইচাৰ কথা মাথা মাৰিব নালাগে পুৱাই ওলাই আহিবি কিয় কালা কলে বেঙা শুনা পায় কালি কিহত যাম সুধলো ই মুখৰ ভিতৰতে কিবা ভৰবা ধৰিলে এই যি হয় হব কালি পুৱাই 1 টাকে আহিম অ কালি পুৱাই মই তত্তাক আহিম একেলগে যাম দুটাই নাইলি নাই মই একেলাই যাম মুখৰ ভিতৰত কি কৈ পেলাই গুচি গেল ভা এক পাল্লি কালি ডাক্তৰৰ তাতো একবাৰ দেখি আনিব লাগব ইমান কালা হৈছি শুনাই নাপায় আকৌ দিবা যাই আছো ৰ অফিচটো ক'ত সেই তই খাওঁকে থাকা আগতে যাই পাওঁ ৰচোন ইণ্টাৰভিউ দি উঠি খাম দে কি খা অ আদা বাৰীত কিদাৰ বা কিয় কোৱা নাই পাবা হলুৱে দে মুন্নাকো আজি ভাল ডাক্তৰ এটা তাত দেখাই নিবা লাগব কম কালা হৈছি নাই ইও কিবা কলি কিবা শুনা পাই কেতবে কবাত জট লাগে মারবো ও শুনো ও ইণ্টাৰভিউটো ভালকে দিবি কিবাকে চাকতটো পালি লাইফটো বনি যাব খসাই রে মস্ত ডাঙৰ অফিস দুটা এতে পিয়ন সুবিধাৰ হৈ থাকিব পাৰিলে হল দে ইয়াৰ পৰাই নাযাওঁ আৰু অফিসটো ইমান ডাঙৰ যেতিয়াই গাঁৱত যাই গোৱা পাৰিম মস্ত ডাঙৰ চাকৰি কৰা বুলি অ ভাই মোৰ মস্ত ভয় লাগছি আগে যাবি আপোনালোকক এজনকৈ ইণ্টাৰভিউৰ কাৰণে মাতিছে মে আই কাম ইন স্যাৰ বহা প্ৰথমতে তুমি তোমাৰ নামটো কোৱাচোন স্যাৰ মই বেছি পঢ়া নাই কিবাকে টানি টানি মেট্ৰিকটো পাছ কৰছো চুলটো কালা নেকি কিবা কওঁতে দেখোন কিবা শুনলা এক জোৰে কৈছা ৰ তোমাৰ নাম কি নাম স্যাৰ মোৰ নাম মুন্না আহমেদ তুমিতো মেট্ৰিক পাছ বুলি ক'লা গম পালো তোমাৰ কিবা আদাৰ কোৱালিফিকেশ্যন আছে নেকি হয় স্যাৰ মোৰ ঘৰ দামপুৰত এই মক্কেল গেলা যে ক'ৰ পাই আহে মোৰ গৰম কৰি দে ঠিক আছে তুমি এতিয়া যাব পৰা ৰিজাল্ট আমি তোমাক জনাই দিম থেংক ইউ স্যাৰ নেক্সট মে আই কাম ইন স্যাৰ আহা প্ৰথমতে তুমি তোমাৰ নামটো কোৱাচোন অফিচাৰটো ভাল আম পাই আহোঁতে কেনেকে আছো খবৰ লৈছি আই ছাৰ মোৰ আহোঁতে কোনো অসুবিধা হোৱা নাই আমি নিজৰ গাড়ী লৈ আছো পুৱাই কালা মাখা ক'ৰ পাই আহিলে আই মোৰ মাথাটো ঘূৰাবা ধৰছি সিহঁতৰ কথা শুনি এই মাখাক অফিচত ৰাখি থলি আমি দেখোন লাউড স্পীকাৰত কথা ক'ব লাগব আই তুমি এতিয়া যোৱা আমি পিছত ৰিজাল্ট দিম ছাৰ মোক চাকৰিটো দিয়াৰ কাৰণে আপোনাৰ ধন্যবাদ কোনদিনাৰ পৰা কামত জইন কৰিম ছাৰ এই কুত্তা চেণ্ডেলৰ কোপ নাখাওঁ তাৰ পাই গেলি না চালাক কিবা ক'লি কিবা শুনা পাই আনিম চাকৰি লাগে টাকা খাৰাও আজি আৰু ইণ্টাৰভিউ শেষ কৰ আৰু কাকো নামাতবি